guys, welcome back to my YouTube channel Saraswat's vlog and মোৰ ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো আশা কৰো সকলোৰে ভাল মোৰো ভাল আৰু সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহু আন্তৰিক শুভেচ্ছা থাকিলে আগন্তুক দিনবোৰ সকলোৰে যাতে ভালে যায় এফালে মায়ে জেতুকা পিছি থৈছে অলপ পাছতে আমাৰ মাহীহত আহিব তো তেহেতকো লগাই দিম আমি লগাম আজি গৰু বিহু যেহেতু সেয়া মাহ হালধি মায়ে পিছিব আৰু এইফালে আপোনালোকে সবে জানে চাগে এটা পৰম্পৰা গৰু বিহুত 100 এডাল শাক বনাই খাব লাগে সকলোৱে খাব না কমেন্টত কৰিব আৰু আমি গুটাই আছো তাৰপিছত হেক ভিডিওটো আৰু ফাইনালি গাইস আমাৰ 100 এডাল শাক বুটলিলো কিন্তু মই যোনফালৰ পৰা আনিছিলো বৰ্তাইও আনিলে একাৰণে 110 ডাল নে 7 ডাল মানে হ'ল আৰু এইফালে মায়ে পিছি থৈছে মাহ আৰু হালধি বৰ্তা কিছনৰ নাম কওকচোন ইয়াত কি আছে মই জানাত মাটি কাদুৰি দুবৰি বন আৰু বিশ জলকীয়া ন আৰু সজনাৰ কুহটো আম লেচু আৰু কঠালৰ কুহ এনেকৈ বৰ্তা কওক মধুৰিআম এটো ফুলকচু এনে ধৰণে আৰু এটো মাখিলতি পাতটো যে এই মাখিলতি পাতটো গৰু কুবাই আৰু মাহ হালধি খানি লাউ খা বেঙেনা খা বুলি কয় তাৰ কিন্তু এটা উদ্দেশ্য আছে এই ডাঙৰ মানুহে কোৱা শুনো এই মাখিলতিৰ পাতডালে যদি মানে গৰু কুবাই বা ঘৰত ৰাখে মাখি নপৰে মানে মই জানাত কৈছো আৰু তো চাই থাকক ভিডিওটো এন্ডলৈকে মায়ে দেতা টেবুলত চাকি এগছ দিছে হাতী বাপু এজনক দেখিলো চাওকচোন ইমান ধুনীয়াকৈ সুৰ লৰাই বহুত মৰম লাগে মোৰ হাতী পোৱালিবোৰক মাৰ অলপ গাটো অসুস্থ আছিল সেইকাৰণে এয়াই পিঠা বনাইছে এফালে আমি জলপান খাম তো দৈ গোটাইছে আমি মাহী মহাহঁতৰ লগত বৰমাহঁতৰ ঘৰত বিহু খাবলৈ আহিলোঁ চাওকচোন পখিবা আমি সকলো গৈ ককা আইতাক আঁঠু ল'লোঁ ইফালে ককা আৰু মহাই জলপান খাই আছে আৰু গাইজ আমি এতিয়া মই মাহীক মই লগাই দিলোঁ জেতুকা লগাই আছোঁ আৰু গাইজ এতিয়া আমি আইতাহঁতৰ ঘৰৰ পৰা পালোহি আইতাহঁতৰ ঘৰত জলপান মাছ মাংস ভাত ওলাইছিলে আৰু এতিয়া আহি পেলাই মই কালি যেতিয়া গৰু বিহুৰ দিনাখন মই গা ধুইছিলোঁ কলঙত তো এতিয়া মোৰ চৰ্দি ভাৱ এটা আহিছে সেইকাৰণে মোৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ ভিডিঅ'টো যদি আপোনালোক নতুন হয় তে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে আৰু কাইলৈ এটা নতুন ভিডিঅ' আহি আছে অতি শীঘ্ৰে আপোনালোকৰ মাজত আহিব চাই থাকিব বাই বাই টেক কেয়াৰ